Hi friends, welcome back to my YouTube channel Indian Hitisman Vlog. তো পুনৰ আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক মোৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো বহুত মজাদাৰ ভাল হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। মই প্ৰথমতে ঘৰৰ পৰিৱেশ প্ৰথমতে মই আমাৰ লেট্ৰিন বাথৰুমটো দেখুৱাম। আমাৰ সেইখিনি কমপ্লিট হ'ল, এইখিনি কৰিব আছে আৰু আপোনালোকে মই এটা কথা কওঁ, আপোনালোকে আমাৰ চকুকেইটা বন্ধ কৰি লওক। ভাল হৈছে নে নাই ক'ব নোৱাৰোঁ, আপোনালোকক দেখুৱাম আৰু চকু বন্ধ কৰিব নালাগে, চাব আপোনালোকক দেখুৱাই দিছোঁ লাহে লাহে। এয়া আমাৰ বনোৱা হৈছে, এনেকৈ বনাইছে আৰু এইখিনি কমপ্লিট হৈছে আৰু এইখিনি ভিতৰৰখিনিও দেখুৱাম বাৰু আপোনালোকক। এয়া এনেকুৱা হৈছে, ৰং কৰা নাই, ৰং কৰিম আৰু কেইদিনমান পিছত। এনেই আপোনালোকক এইখিনি দেখুৱালোঁ। এই টাইলছ লগাইছে, চিৰিকেইটাও হৈছে কমপ্লিট। আপোনালোকক এইখিনি দেখুৱাইছোঁ, এইটো বনাইছে হৈছে আমাৰ। এইবিলাক তাৰমানে প্লাষ্টাৰ কৰিব, এইবিলাক প্লাষ্টাৰ কৰিব, এইবিলাক থৈছে তাৰমানে এই মাটিখিনি যে, এই মাটিখিনি প্লাষ্টাৰ কৰিব। তো বলকচোন আপোনালোক এবাৰ ভিতৰলৈ যাওঁ সোমাই। আমাৰ অহাকালিৰ পৰা ভাগৱত, মই ভিডিঅ'টোত কৈছোঁহে, আপোনালোকক ভাগৱতৰো কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বলক এতিয়া যাওঁ। এনেকুৱা এইবিলাক যাই আছোঁ আৰু চেণ্ডেলযোৰ সলকাই ল'ম আৰু ভিতৰত আছে এয়া এনেকৈ হুডটো খুলিছোঁ মই। আন্ধাৰে হ'ব কিজানি। এয়া এনেকুৱা কিছুমান পৰিৱেশ হৈছে। মোৰ ভইচটো অলপ হেৰি হৈ যাব মানে প্ৰতিফলিত হ'ব পাৰে, কাৰণ নতুনকৈ বনাইছে নে, সেইকাৰণে ভইচটো এনেকুৱা হৈছে। এনেকুৱাকৈ টাইলছ লগাইছে আমাৰ, এইবিলাক হৈছে। আপোনালোক কেনেকুৱা হৈছে কমেণ্টত ক'বচোন। টাইলছখিনি ভাল লাগিছে নাই, এই টাইলছৰ বৰণটো আপোনালোকক ভাল লাগিছে নাই, আৰু তলৰখিনি ভাল লাগিছে নাই কমেণ্টত ক'বচোন বাৰু। এইটো আমাৰ এইটো আমাৰ ভিডিঅ'টো ৰৈ গৈছিলে মানে, এইটো আমাৰ বাথৰুমটো আৰু আমাৰ গা ধোৱা ঘৰটো এইটোৱে হৈছে। আৰু এইখন যে দৰ্জাকেইখন তাৰমানে এলুমিনিয়ামৰ দৰ্জা লগাইছে, সেইখন মই সেনেকৈ খুলি থৈ দিলোঁ। এইবাৰ আমি এইটো আমাৰ লেট্ৰিনটো খুলি থৈ দিছোঁ। এয়া এনেকুৱা হৈছে। এই লেট্ৰিনটো তাৰমানে এই লগোৱা নাই, টাইলছ লগোৱা নাই, যিহেতু লেট্ৰিনহে ইমান দৰকাৰ নাই টাইলছ চাইছে, সেইকাৰণে এনেকুৱাকৈ থৈ দিছোঁ। এনেকুৱাই আৰু এইখিনি আপোনালোকক দেখুৱাইছোঁ। লেট্ৰিনটোৰ দৰ্জাখন মাৰি দিওঁ, বাথৰুমৰ দৰ্জাখনো মাৰি দিলোঁ বাৰু। তো আপোনালোকৰ কেনেকুৱা লাগিল সেইটো বাৰু কমেণ্টত জনাবচোন। আমাৰ লেট্ৰিন বাথৰুমখিনি কেনেকুৱাকৈ লাগিল আপোনালোকৰ। এইখিনিয়ে বনাইছোঁ আৰু ইমান টকা পইচা নাই, এইখিনিতে বনাইছোঁ আৰু বাৰু। আমাৰ দমকলটো তাৰ পৰা আনি কিনে ইয়াতেও আনিছে, তাৰমানে ইয়াতে আনিছে দমকলটো। এনেকুৱা হৈছে আমাৰ পৰিৱেশ কিছুমান। মই বাৰে কৈছোঁ বাৰু, ভাগৱত কাৰণে আমাৰ ঘৰৰ চাৰিওপাশখিনিও চাফা চুফা কৰিছে, সেইখিনিও বাৰু আপোনালোকক দেখুৱাব বাৰ। এইবিলাক কাঠি চাঠি মুচিছে, আজিতে মায়ে মুচি থৈছে, কালি ৰাতিপুৱা মানে কষ্ট হয়, এইবিলাক এনেকৈ মুচি থৈছে। এইবিলাক এনেকৈ মুচিছে আৰু আপোনালোক দেখুৱাইছোঁ। এইবিলাক কাঠি মুচিছে, সেইবিলাকো কাঠি মুচিছে। এনেকুৱা হৈছে আমাৰ কিছু পৰিৱেশ। এয়া আমাৰ বাটত এনেকুৱা কলপুলি পুতিছে, বহুতে পুতিছে তাৰমানে, সেইবিলাকো পুতিছে, আগতো পুতিছে কিছুমানত। এনেকৈ এইফালে পুতিছে, সৌফালে পুতিছে। কালি যিহেতু ভাগৱত, সেইকাৰণে দেউতাই মালা আনিছে, চাওকচোন কি ধুনীয়া ধুনীয়া মালা আনিছে। এইবিলাক ফুলৰে মালা, চাওকচোন এইবিলাক। এয়া চাওকচোন, এয়া কি ধুনীয়া ধুনীয়া হালধীয়া আৰু ৰঙা কমলা ফুল আছে। এইবিলাক কৰিব লাগে, সেইবিলাক ভিডিঅ' কৰা যে তাৰ মাথা মাৰি আছে। এইখিনি চাফা কৰিছে, এনেকুৱা কিছুমান পৰিৱেশ হৈছে। দেউতা তাৰমানে মালাকেইডাল এতিয়া বনাইছে এনেকুৱা। আমাৰ যে মন্দিৰটোত ভাগৱত হ'ব, সৌটো মন্দিৰতে ভাগৱত হ'ব। আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰটো এবাৰ। এইটো মন্দিৰত এই কিছু পেণ্ডেল লগাইছে, এয়া এনেকুৱা লগাইছে পেণ্ডেল, কি ধুনীয়া লাগিছে হয়নে বাৰু মন্দিৰটো। গান চান লগাই থৈ দিছে। আৰু এটা বস্তু দেখুৱাই দিলোঁ, এইটো তাৰমানে আনিছে আমাৰ এইবিলাক এনেকুৱা এটা কিবা আনিছে, আৰু কি নামটো মই ইমান ভালকৈ নাজানো। এইটো আনিছে, এইবিলাক। এইখন মোৰ পঢ়া টেবুল আনিছে, এইখন, এইবিলাক। আৰু মোৰ ঘড়ী এটা যি মই দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত, এইটো ঘড়ীয়ে হ'ল তাৰমানে, লাষ্টত যায় এইটোৱে ঘড়ী হৈছে। এনেকুৱা কথাবিলাক এনেকুৱাকৈ দিছে আৰু এইবিলাক মই ওচৰত থৈছোঁ। আৰু এইবিলাক দেখুৱাই দিম ৰ'ব। এয়া চাওকচোন, ইয়াতে এটা বাদাম আছে, কেইটামান বাদাম থৈ দিছোঁ, এনেকুৱা আছে। ইয়াতে মই পইচা থৈ দিছোঁ, সেইটোত পইচা আছে, পইচা জমা কৰোঁ মই, নোটো কৰোঁ আৰু সেইও কৰোঁ বাৰু। ইয়াতে এনেকৈ থৈ দিলোঁ। আৰু এইখিনি এনেকুৱাই আৰু এইখন টানি এনেকৈ দিব পাৰি। আপোনালোকক ঘড়ীটো পিন্ধি আপোনাক এবাৰ দেখুৱাই দিম বাৰু, কেনেকুৱা লাগে বাৰু। মই এয়া এনেকুৱা হৈছে ঘড়ীটো, এনেকুৱাকৈ পিন্ধিছোঁ আৰু স্কুলতো পিন্ধি যাওঁ মই বাৰু। এয়া সৰস্বতী মাৰ আগত মই ঘড়ীটো এনেকৈ থৈ দিওঁ আৰু
সৰস্বতী মাতে অৰ্পণ কৰি থওঁ এইটো ঘড়ী জানো মই মৰাৰ পিছতো থাকে সেইকাৰণে সেনেকৈ থৈ দিওঁ চাৰ্জাৰডালো আছে চাৰ্জাৰডাল দেখুৱাম ৰ'ব এইডাল চাৰ্জাৰডাল এইডাল এনেকুৱা এটা চুম্বক আছে চুম্বক এটা দেখুৱাম ৰ'ব ভালকৈ এনেকুৱা কৈ আছে এনেকুৱা বস্তুটো এনেকুৱা চুম্বক থাকে চুম্বকৰ দৰে কিবা এনেকুৱা থাকে এনেকুৱা লগাকেইটা আনিলে সেইখিনি গৰুকেইটা বান্ধিলে ফাৰ্ষ্টে প্ৰথমতে মই বাৰু চাওকচোন বাৰু এইক যে মই এই ভিডিঅ'ত যে দেখা নাই সেইকাৰণে তাই মনটো মাৰি আছে তাই বহি আছে দেউতাই যে মালাকেইডাল গাঁঠি আছে তাই সেইবিলাকো চাই আছে দেউতাই লাহে লাহে গাঁঠিছিলে মই সিহঁতে কেঞ্চিখন যে দিলোঁ তেনে সেইবিলাক চাই আছে একো যে দেখুওৱা নাই তাৰ মনটো দুখ লাগিছে কিজানি আপোনালোকৰ এটা কথা কৈ দিওঁ আমাৰ যে 6 মাইলি পৰীক্ষাটো আছিল সেইটো শেষ হ'ল বহিছোঁ এইবিলাক গোটেই এইবিলাক দিয়া হ'ল এইকাৰণে পৰীক্ষাটো আৰু এটা পৰীক্ষা হৈছে দ্বিতীয় মানে আহি আছে সেইটো আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ এইখিনি তাৰমানে মই জুবিনদাৰ কাৰণে লিখিছিলোঁ যিহেতু যোৱা 18 নৱেম্বৰত জুবিনদাৰ বাৰ্থডে গ'ল সেইকাৰণে এনেকৈ লিখিছিলোঁ আৰু মই ভাল হৈছে নে নাই কমেণ্টত কৰিবচোন আৰু শেষত বাৰু আপোনালোকক মই জুবিনদাৰ বিষয়ে এটা কবিতা লিখিছিলোঁ আগতেও বহুত লিখিছিলোঁ কবিতা এইবিলাক গান লিখিছোঁ বাৰু এই 3টা গান লিখিছোঁ বাকী এইবিলাক এইবিলাক গোটেই কবিতাই লিখিছোঁ মই এই জুবিনদাৰ কবিতাটো আপোনালোকক এবাৰ শুনোৱাই দিম বাৰু আপোনালোকে কেনেকুৱা হৈছে জুবিনদাৰ কবিতাটো এবাৰ ভাবিব আৰু কমেণ্টত জনাই দিব কেনেকুৱা হৈছে বলকচোন দেৰি নকৰি কবিতাটো মাতো এবাৰ মানৱ প্ৰেমী আমাৰ জুবিনদা একবিংশ শতিকাৰ নৱ অসমৰ ৰূপকাৰ তুমি নৱ অসমীয়া জাতিৰ তুমিয়েই কৰিছিলা আৰম্ভণি মহৎ আছিল তোমাৰ কৰ্মৰাজি নিজৰ গীতেৰে কৰিলা অসমীয়া জাতিক অধিক শক্তিশালী তুমি এইটো দিছিলা অসমীয়া জাতিটোক নতুন সত্তা তুমি এই জাতি অসমীয়াৰ মহান প্ৰণেতা তুমিয়ে আমাৰ মৰম শ্ৰদ্ধাৰ জুবিনদা কেমেৰাটো ইমান ভাল হোৱা নাই তাৰমানে এইটো গধূলি হৈছে সেইকাৰণে কেমেৰাটো অলপমান কেনেকুৱা হৈছে তো বলক দেৰি নকৰি আমি মাতি শেষ আৰু অলপ আছে তাৰমানে চোৱাচোন আজি প্ৰত্যেক অসমীয়াৰ মুখতে তোমাৰ গীত চোৱাচোন আজি 5 বছৰীয়া কণমানিতেও পায় তোমাক চিনি আজি প্ৰত্যেকজন অসমীয়াৰ মুখতে গীত মায়াবিনী তুমি এইটো কৈছিলা মোৰ মৃত্যুত গোটেই অসমতে বাজিব এই গীতটি তুমিয়ে জাতি অসমীয়াৰ নৱ সৃষ্টিকৰ্তা তুমিয়ে জাতি অসমীয়াৰ মহান প্ৰণেতা তুমিয়ে আমাৰ মৰম শ্ৰদ্ধাৰ জুবিনদা কৰিছিলা এজন দানৱকো তুমি মানৱ সেয়েহে তুমিয়ে আমাৰ মনৰ অনুভৱ কৰিছিলা নিজৰ গীতেৰে সকলোৰে অন্তৰ জয় সকলো মানুহকে দিলা নিজৰ অন্তৰত আশ্ৰয় তুমিয়ে অসমীয়া জাতিৰ মৃদু সুবাস সেয়েহে তুমি বিহীন এৰিলে অসমীয়াৰ শেষ নিশ্বাস তুমিয়ে আমাৰ জীৱনৰ আশ্বাস তুমিয়ে আমাৰ গৌৰৱ তুমিয়ে ঈশ্বৰ পুত্ৰ এইটো স্বৰূপ লিখিছিলোঁ স্বৰূপ মই কাটি কিনে পুত্ৰ বনাই দিছোঁ তুমিয়ে ঈশ্বৰ পুত্ৰ মহামানৱ তুমিয়ে জাতি অসমীয়াৰ সক্ষমতা এটা লাইন ৰৈ গ'ল তুমিয়ে জাতি অসমীয়াৰ নৱ সৃষ্টিকৰ্তা তুমিয়ে জাতি অসমীয়াৰ সক্ষমতা তুমিয়ে জাতি অসমীয়াৰ প্ৰণেতা তুমিয়ে আমাৰ মৰম শ্ৰদ্ধাৰ জুবিনদা এনেকৈ মই নিজৰ নামটো লিখি দিছোঁ এনেকুৱা হৈছে বাৰু আপোনালোকে মোক কমেণ্টত জনাবচোন লগতে ইয়াৰ শেষতে মই আপোনালোকক আৰু এটা লাষ্ট আৰু কেইটামান কবিতা লিখিছোঁ নতুবা আপোনালোকক আৰু লাষ্ট এটা কবিতা শুনোৱাই দিম এটা কবিতা লিখিছোঁ এটা নহয় মই বহুতকেইটা লিখিছোঁ তথাপিও আপোনালোকক আৰু এটা জন্মৰ পৰা মৃত্যুলৈ মই তোমাৰেই জয়গান গাম সেই দেশখনত তোমাৰ মোৰ মনত আছে অত্যন্ত শ্ৰদ্ধা কোৱাচোন বাৰু তুমি কেনেকৈ কৰিব পাৰা তোমাক খুচ ৰখা সদা সৰ্বদা মই তোমাক স্বাধীন দেখি থাকি বিচাৰোঁ কেতিয়াও তোমাক মই পৰৰ অধীন হৈ থকা নিবিচাৰোঁ তোমাৰ মাটিতে জীয়াই থাকি কৰিছোঁ নানা আশা আকাংক্ষা তোমাৰ মাটিতে জীয়াই থাকি মই নিজৰ ভৱিষ্যত গঢ়িছোঁ সেই দেশখনত তোমাৰ মোৰ শত সহস্ৰ প্ৰণাম তেনেহ'লে কোৱাচোন মোৰ ভাৰত মহান সেই দেশখনত তোমাক মই বচন দিছোঁ এই দেশত কেতিয়াও হ'বলৈ নিদিওঁ অশান্ত জৰ্জৰ পৰিৱেশ এই দেশত হৈ থাকিব সদা সৰ্বদা সত্য লোকৰ সমাৱেশ যিসকল জনৰ তোমালৈ নাই কোনো শ্ৰদ্ধা মৰম মই কৈছোঁ তেওঁলোকে তোমাৰ বিধ্বংসৰ কাৰণ মই কৈছোঁ তেওঁলোকৰ হ'ব এদিন অসহনীয় মৰণ মই বিচাৰোঁ তোমাৰ মাটিত নহয় কোনো দানৱৰ জন্ম হ'লেও নাথাকে তেওঁৰ এই দেশত কোনো প্ৰাধান্য সেই দেশখনত তোমালৈ মোৰ শত সহস্ৰ প্ৰণাম তেনেহ'লে কোৱাচোন মোৰ ভাৰত মহান সেই দেশখনত তোমালৈ আছে মোৰ অত্যন্ত বিশ্বাস তোমাৰ বুকুতে এৰি মই নিজৰ শ্বাস প্ৰশ্বাস এই দেশৰ মাটিতে হৈ থাকিব বিচাৰোঁ এটা দিন মই দিলিম এই দেশৰ মাটিতে হৈ যাব বিচাৰোঁ মই দিলিম ৰাজ্যৰ অৱস্থা সেয়ে গৈছে হৈ যাব বিচাৰোঁ মই দিলিম মৃত্যুৰ পিছত ধুমুহা বতাহ লৰাব নোৱাৰাকৈ এই দেশৰ মাটিতে হৈ থাকিব বিচাৰোঁ এটা প্ৰকাণ্ড শিল সেই দেশখনত তোমাৰ মোৰ শত সহস্ৰ প্ৰণাম তেনেহ'লে কোৱাচোন মোৰ ভাৰত মহান এই কথাটো কেনেকুৱা হৈছে আপোনালোকৰ কমেণ্টত জনাব কমেণ্টত দিলে মানে সাহস থাকিব আৰু কমেণ্টত সাহস থাকিব সাহস পাৰিব কেনেকুৱা হৈছে আপোনালোকৰ কমেণ্টত জনাব এইটো ধন্যবাদ জনাইছোঁ মোৰ এই যে ইউটিউব চেনেলটোত আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ছাবস্ক্ৰাইবাৰ বাঢ়ি ৰাখে সেইখিনিৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক
আজিৰ বাবে এইখিনিয়ে ভিডিঅ' দিলোঁ। তো ঘৰৰ পৰিৱেশ কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ। তো আজিৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এটা আপোনালোক কথা কওঁ, তাৰমানে ইহঁতে মই ভিডিঅ' বনাই থাকিলে দেখিব নোৱাৰে, সেইকাৰণে আপোনালোকক এনেকুৱা কয়, আপোনালোকে বেয়া নাপাব। মই এজন আপোনালোকৰ কাৰণে কিমান কষ্ট কৰোঁ, আপোনালোক কিমান কষ্ট কৰে সাঁথৰৰ ভিডিঅ' দিওঁ, ইহঁতে আকৌ মূল্য নাজানে সেইবিলাক। তো বাকী এইবিলাক বাদ দি এইবিলাক কথা বাদ দি কিনে তো আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। তো আজিৰ বাবে বাই।